যিহেতু এটা আপোনাৰ ওপৰত এটা নিউজ সম্প্ৰচাৰ হৈছিল, কি ক'ব কি হ'ব বিচাৰিব? মই নিউজটোৰ বিষয়ে ক'ব বিচাৰোঁ। প্ৰথমতে মই অসমবাসীলৈ নমস্কাৰ জনাইছোঁ। আৰু যিটো নিউজ 16-17 তাৰিখে ওলাইছিল, মই 17 তাৰিখে নিউজটো চাইছিলোঁ। এই নিউজটোত ওলাইছিল যে PMI ঘৰ ক্ষেত্ৰত মই ভেকুলাজান গাঁও পঞ্চায়তৰ 1 নং বাইনচুক ৱাৰ্ডৰ ৱাৰ্ড সদস্যা হয়। যিহেতু PMI ঘৰৰ ক্ষেত্ৰত আজিকালি চৰকাৰে এটা নিয়ম বান্ধি দিছে। সেই নিয়মটো হ'ল, যাৰ ঘৰৰ পইচা উদ্যোগ কৰিবলৈ সময়ত বা ঘৰৰ পইচা সোমোৱাৰ সময়ত তাতে এজন ভেণ্ডৰ লাগে। আৰু বেনিফিচাৰীজনে যেতিয়া নেকি এজন ভেণ্ডৰক ঘৰটো বনাবলৈ দি দিয়ে, তাত আমাৰ কোনো ধৰণৰ মানে যিমানখিনি আমি কৰিব লাগে সেই বেনিফিচাৰীজনৰ কাৰণে সিমানখিনি আমি নকৰিলেও হয়। কিন্তু যিহেতু যদি ভেণ্ডৰে কাম কৰাৰ ক্ষেত্ৰত অলপ পলম কৰে আৰু বেনিফিচাৰী যদি জনায়, তাত আমি চোৱা চিতা কৰোঁ। যিহেতু মোৰ ৱাৰ্ডত জয়ন্ত সোণোৱালে সুখদেও বজা লগতে ৰুক্মিণী বজা ঘৰটো বনাইছিল। তেখেতে ঘৰটো বনাওঁতে হয়তো যিটো ছিষ্টেমত বনাব লাগিছিল বাৰু, যিটো সময়মতে কৰিব লাগিছিল, বিশেষ কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে তেখেতে কৰিব পৰা নাছিল। আৰু সেই ক্ষেত্ৰটোত যেতিয়া নেকি এজন ভেণ্ডৰক দি দিয়ে, তেতিয়া তাত আমাৰ ইমান দায়িত্ব নাথাকে বুলি মই ক'ব বিচাৰোঁ। আৰু লগতে যেতিয়া নেকি এটা ফটো আপলোড কৰি মোক দি দিছিল যে ৱাৰ্ড মেম্বাৰ ইয়াত চোৱা চিতা কৰা নাই, ৱাৰ্ড মেম্বাৰৰ কিছু দায়িত্ব মানে যেনেকৈ কৰিব লাগে কৰা নাই, তাক লৈ মই মনত বৰ দুখ পাইছিলোঁ। আৰু নিউজটো ঘূৰাবৰ বাবে হয়তো অলপ মোৰ পলমো হৈছিল, কাৰণ মোৰ ছোৱালীজনী বিশেষ গা ভাল নাছিল। তাৰ বাবে মই আজি যিটো আগষ্ট মাহত নিউজ ওলাইছিল, আৰু লগতে মই কওঁ যে মিডিয়া বন্ধুসকলক মই কওঁ, যিটো মানে সঁচা হয়, সঁচা তথ্যটো কৰিবৰ বাবে আগবাঢ়িব লাগে আৰু জানি ল'ব লাগে যে কোনটো সঁচা কোনটো মিছা, কোনে ভুল কৰিছে। যদি আমি সঁচা তথ্যটো আপোনালোকে যদি উলিয়াই দিয়ে, সমাজখনো আগবাঢ়িব, সমাজৰ উন্নতি হ'ব, সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাব পাৰিম। আৰু মই আজি 15টা বছৰে ৰাজনীতি ক্ষেত্ৰত আছোঁ, সকলোৰ বাবে ভাল চিন্তা কৰিছোঁ। মই ৰাজনীতি কৰি থকাৰ সময়তে মই নিজৰ স্বামীকো হেৰুৱাইছোঁ, তথাপিতো মই ৰাইজৰ হকে কাম কৰি গৈছোঁ আৰু কৰি যাম বুলি আশা কৰিছোঁ। যিমানখিনি মই PMI ঘৰ বনাইছোঁ, আৰু গোটেই পঞ্চায়তত আপোনালোকে চালেও দেখিব যে মই যিখিনি ৱাৰ্ডৰ ঘৰ বনাইছোঁ 3টা মাহৰ ভিতৰত কমপ্লিট কৰিব লাগে, মই কৰিছোঁ। আপোনালোকে হয়তো গৈ চাব পাৰে। সেইকাৰণে খুব দুখ পাইছোঁ মনতে। আৰু যেতিয়া নেকি ৰাইজৰ হকে কা আন্দোলন কৰিছিল, তেতিয়াও মই ৰাইজৰ কাৰণে দৌৰিছিলোঁ। আৰু ৰাইজৰ কাৰণে কা আন্দোলন কৰিব যাওঁতে জীৱনৰ বাবে কিছু মোৰ ভাবুকিও আহিছিল। তথাপিতো মই ৰাইজৰ হকে কাম কৰি ভাল পাওঁ কাৰণে আজি কৰি আছোঁ আৰু কৰি যাম মই। কিন্তু যদি হয়তো ক'ৰবাত মোৰ ভুল হ'ব পাৰে, মই নহয় বুলি নকওঁ, তেতিয়াও যদি মোক শুধৰণি কৰি দিয়ে, মই ভুলটো শুধৰাই ল'ম। কিন্তু এনেকৈ যিটো কথাত নাথাকোঁ, যিটো কাম কৰা নহয়, সেই ক্ষেত্ৰটোত এনেকৈ মানে ছ'চিয়েল মিডিয়াত দি দিব নালাগে বুলি মই কওঁ। মই আকৌ প্ৰণাম জনাইছোঁ মিডিয়া বন্ধুসকলক যে এনেকৈ ছ'চিয়েল মিডিয়াত যিহকে তিহকে আপোনালোকে দি কাৰোবাক মনোকষ্ট নিদিব বুলি মই ক'ব বিচাৰোঁ। ইয়াকে কৈছোঁ, ইয়াকে কৈ মই